মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰলৈ অসমীয়া কবিতা এটি লৈ আহিছোঁ। পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ। নাৰ বাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন কবিতাটি আমি আকৌ এবাৰ পঢ়োঁ। পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ। নাৰ বাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ? মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই ভিডিঅ'টি তোমালোকৰ বাবে যদি সহায়ক হৈছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে ঘৰত এনেদৰে প্ৰেক্টিছ কৰিবা। ধন্যবাদ।